এটমিক বোম হয় শুনিলেই এটা ভয় লগা শব্দ বোম। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এটমিক বোমৰ বিষয়ে। আমি ভিডিঅ'টো কেইটামান ষ্টেপত আগবঢ়াই নিম। প্ৰথম আৰম্ভণি, তাৰপিছত এটমিক বোম কি, ব্যৱহাৰ, ফলাফল আৰু লগত কিছু তথ্য। আহক আগবাঢ়োঁ। 1938 চনত জাৰ্মানীৰ বাৰ্লিনত নিউক্লিয়াৰ ফিজিক্সৰ সহায়ত পোনপ্ৰথমবাৰৰ বাবে এটমিক বোম তৈয়াৰ কৰিছিল বুলি ক'ব পাৰি। আৰু সেই এটমিক বোম প্ৰথমবাৰৰ বাবে তথা শেষবাৰৰ বাবে 1945 চনত আমেৰিকা যুক্তৰাষ্ট্ৰই হিৰোশ্বিমা আৰু নাগাচাকি নামৰ দুখন চহৰৰ ওপৰত, যি দুখন চহৰ জাপানৰ আছিল, সেই চহৰ দুখনৰ ওপৰত প্ৰয়োগ কৰিছিল। আৰু এটমিক বোমৰ ব্যৱহাৰৰ পিছত যেতিয়া হিৰোশ্বিমা আৰু নাগাচাকিত নতুন সন্তানৰ জন্ম হৈছিল, তেতিয়া সন্তানসমূহ প্ৰায়খিনিয়ে বিকলাংগ হিচাপে জন্ম হৈছিল আৰু এই প্ৰভাৱটো বহুত দিনলৈকে আছিল। ইয়াৰ উপৰি ব্যৱহাৰৰ সময়তো সেই চহৰ দুখন প্ৰায় সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছিল। এতিয়া আমি নেক্সট টপিকলৈ আগবাঢ়োঁ, অৰ্থাৎ জানো আহক এটমিক বোম কি। এটমিক বোম কি তাক জানিবলৈ হ'লে আমি কেইটামান সৰু কথাৰ আভাস লৈ ল'ব লাগিব। পেন, ৰবৰ, কাঠ পেঞ্চিল, কাঠ, টেবুল, যিয়ে নহওক সকলো বস্তুৱেই, সকলো পাৰ্টিকুলেই কিছুমান মলিকুলৰ দ্বাৰা গঠন কৰা হয়। আকৌ সেই মলিকুলখিনি গঠন হয় কিছুমান এটমৰ দ্বাৰা, অৰ্থাৎ সকলো বস্তুৱে গঠন হয় মলিকুল বা অণুৰ দ্বাৰা, আৰু অণু বা মলিকুলখিনি গঠন হয় এটম বা পৰমাণুৰ দ্বাৰা। আকৌ প্ৰতিটো এটম অৰ্থাৎ পৰমাণুৱে গঠন হয় ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰনৰ দ্বাৰা। নিউট্ৰন আৰু প্ৰটনখিনি নিউক্লিয়াছত জমা হৈ থাকে আৰু এটমত থকা ইলেক্ট্ৰনখিনি নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি ফুৰে। এটমিক বোম বনোৱা হয় মাছ, বস্তুটোৰ ভৰ আৰু এনাৰ্জিৰ মাজৰ যি ৰিলেশ্যন, ভৰ আৰু এনাৰ্জিৰ মাজৰ যি সম্পৰ্ক, তাৰ ওপৰত ভিত্তি কৰি আইনষ্টাইন নামৰ বিজ্ঞানীজনে E=mc² নামৰ এটা সূত্ৰ আগবঢ়াইছিল আৰু সেই সূত্ৰটোৰ ওপৰত বেছ কৰিয়ে এটমিক বোম বনোৱা হয়। সেই সূত্ৰটোৰ চমু সাৰাংশ আপোনালোকে এনেকৈ বুজি লওক যে অতি কম পৰিমাণৰ বস্তুৰ পৰাই, যাৰ ভৰ একেবাৰে কম, একেবাৰে নগণ্য, তাৰ পৰাই আমি এক বৃহৎ পৰিমাণৰ এনাৰ্জি পাব পাৰোঁ। আৰু সেই এনাৰ্জিটোকে এটমিক বোমত ধ্বংস কৰিবলৈ, বস্তু ধ্বংস কৰিবলৈ, বোমটো ফুটাই বস্তু ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইউৰেনিয়াম জাতীয় পৰমাণু যেতিয়া নতুন নিউট্ৰন গ্ৰহণ কৰি এক্সাইটিং ষ্টেটলৈ যায়, তেতিয়া সি নতুন পৰমাণু গঠন কৰে আৰু নতুন পৰমাণুকেইটাৰ ভৰটো আমি যোগ কৰিলে যিমানখিনি পাম, সেই ভৰটো ইউৰেনিয়ামৰ একচুৱেল ভৰটোতকৈ অলপ কম হয় আৰু সেই ভৰটোৱে E=mc², অৰ্থাৎ ভৰ আৰু এনাৰ্জিৰ মাজৰ সূত্ৰটোৰ সহায়ত এনাৰ্জিলৈ ৰূপান্তৰিত হয় আৰু সেই এনাৰ্জিখিনিয়ে ব্যৱহাৰ কৰা হয় এটম বোমত। এতিয়া আমি এটম বোমৰ ডেফিনেশ্যনটো এনেদৰে দিম: নিউক্লিয়াৰ ফিজনৰ সহায়ত সৃষ্টি হোৱা এটা বোম যি অধিকতকৈ অধিক পৰিমাণৰ এনাৰ্জি ৰিলিজ কৰিব পাৰে, সিয়ে হ'ল এটম বোম। এতিয়া জানো আহক এটম বোম ব্যৱহাৰৰ ফলাফলৰ বিষয়ে। প্ৰকৃততে এটম বোম ব্যৱহাৰৰ কোনো ভাল ফলাফল নাই বুলিয়ে ক'ব লাগিব। তথাপি প্ৰথম ভাল ফলাফলটো জানো। এটম বোম ব্যৱহাৰৰ যদিও ভাল ফলাফল নাই, তথাপি এটম বোম E=mc² সূত্ৰটোৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। সেই সূত্ৰটোৰ সহায়ত আমি যিটো এনাৰ্জি পাওঁ, সেই এনাৰ্জিখিনি যদি কাৰেণ্টত ব্যৱহাৰ কৰোঁ, বিদ্যুৎ উৎপাদনত ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে যথেষ্ট লাভৱান হ'ব পাৰি আৰু অন্য ক্ষেত্ৰতো আমি সেই এনাৰ্জি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু ই এটা, অৰ্থাৎ এনেদৰে উৎপাদন কৰা এনাৰ্জি এটা ভৱিষ্যতলৈ, এতিয়াই নহয় ভৱিষ্যতলৈ এনাৰ্জি এটা বিকল্প উৎস হ'ব পাৰে বুলি আমি ধৰি ল'ব পাৰোঁ। আৰু ইয়াৰ বেয়া ফলাফলটো সকলোৱে গম পাওঁৱেই। যদি এটম বোম এটা ব্লাষ্ট কৰা হয়, ফুটোৱা হয়, তেতিয়াহ'লে এখন চহৰ, এখন নগৰ ধ্বংস কৰিবলৈ ইয়াক বেছি সময় নালাগে।
ভাল ফলাফল বুলি আৰু এটা ক'ব পাৰোঁ, যদিহে এটম বোমটো ভৱিষ্যতলৈ যদি কিবা কাৰণত আমাক উন্নত সভ্যতাই আক্ৰমণ কৰে, তেতিয়া হয়তো এটম বোমৰ ব্যৱহাৰৰ আমি সুফল সেই সময়তহে পাব পাৰিম। কিন্তু এতিয়া একো সুফল নাই। যুদ্ধৰ সময়ত এটম বোম ব্যৱহাৰ কৰি হিৰোশ্বিমা আৰু নাগাচাকিৰ অৱস্থাৰ কথা আমি সকলোৱে জ্ঞাত, ইতিমধ্যে মই কৈ গৈছোঁ। গতিকে এটম বোম ব্যৱহাৰৰ কোনো সুফল নাই, অকল দুফলেই আছে। এতিয়া হওক আমি কিছু তথ্য জানি লওঁ। ভাৰত, আমেৰিকা, চীন, ৰাছিয়া আদি দৰে দেশৰ হাতত এটম বোম আছে। ইয়াৰ উপৰিও আমেৰিকা আৰু ৰাছিয়াৰ হাতত আটাইতকৈ বেছি পৰিমাণৰ এটম বোম আছে। তেওঁলোকৰ হাতত ইমান এটম বোম আছে যে তেওঁলোকে বিচাৰিলে গোটেই পৃথিৱী ধ্বংস কৰিব পাৰে। আৰু এটা জানিবলগীয়া কথা, যেতিয়া ইণ্ডিয়াই এটম বোম বনাব বিচাৰিছিলে, তেতিয়া ইণ্ডিয়াই আমেৰিকাক বহুতো বাধা প্ৰয়োগ কৰিছিলে। কিন্তু ভাৰতীয় যিসকল বিজ্ঞানীয়ে, সেইসকল বিজ্ঞানীয়ে বহুত কষ্টসাধ্য কৰি, বহুত কষ্টৰ ফলত এটম বোম তৈয়াৰ কৰিবলৈ সক্ষম হৈছিলে। ভাৰতক এটম বোম বনোৱাৰ সময়ত ছেটেলাইটৰ জৰিয়তে নিৰীক্ষণ কৰি থকা হৈছিলে। গতিকে ৰাতি মনে মনে গৈ বিজ্ঞানীসকলে এটম বোমৰ কাম কৰিছিলে। বিজ্ঞানীসকলৰ ওপৰত যিহেতু ছেটেলাইটৰ দ্বাৰা নিৰীক্ষণ কৰি থকা হৈছিলে। আৰু জানিবলগীয়া তথ্য হৈছে, আমেৰিকা আৰু ৰাছিয়াৰ হাতত পৃথিৱীৰ আটাইতকৈ বেছি এটম বোম আছে। মাজতে তেওঁলোকে এখন চুক্তিত স্বাক্ষৰ কৰিছিলে, যাৰ ফলত দুয়োখন দেশে কিছু এটম বোম ধ্বংস কৰি পেলাইছিলে। কিন্তু তথাপিও এতিয়াও যথেষ্ট এটম বোম তেওঁলোকৰ হাতত আছে। পাকিস্তানৰ হাতত এটম বোম আছে নে নাই সেইটো কোনো প্ৰুফ নাই যদিও তেওঁলোকে দাবী কৰে যে পাকিস্তানৰ হাতত এটম বোম আছে। আৰু ভাৰতৰ হাতত এটম বোম নথকাৰ হ'লে হয়তো পাকিস্তানে ইমান দিনে ভাৰতক এটম বোমৰ দ্বাৰা আক্ৰমণ কৰিলেহেঁতেন, যদিহে পাকিস্তানৰ হাতত এটম বোম থাকিলে হ'লে। গতিকে নিজৰ সুৰক্ষাৰ বাবে এটম বোম ব্যৱহাৰ কৰাটো এটা কথা বুলি ক'ব নোৱাৰি, যেনেদৰে ভাৰতে ব্যৱহাৰ কৰিছে নিজৰ সুৰক্ষাৰ বাবে। যি কি নহওক, আজিলৈ ভিডিঅ' ইমানখিনিয়েই। আজি টপিকটো ইমানতে শেষ হৈছে। কাইলৈ আমি পুনৰ এটা নতুন টপিক লৈ আনিম, বিজ্ঞানৰ এটা ৰোমাঞ্চকৰ টপিক লৈ আনিম। আপোনালোকৰ মাজলৈ বিজ্ঞানৰ এটা ৰোমাঞ্চকৰ টপিক পাব। সৰু বৰ কথা, কিন্তু ৰোমাঞ্চকভাৱে। বিজ্ঞানৰ দৃষ্টিৰে আমি বস্তুটো চাওঁ, তেতিয়াহ'লে অতি ৰোমাঞ্চক হৈ পৰে। গতিকে এনেকুৱা নতুন ভিডিঅ' পাবলৈ চেনেলটো প্ৰথম ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, যদি বেয়া লাগিছে তেতিয়াহ'লে ডিছলাইক কৰিব, আৰু কমেণ্টত জনাব কেনেদৰে আমি ভাল ভিডিঅ' বনাব পাৰিম। আমাক আপোনালোকে বিজ্ঞানৰ কেইটামান টপিক দিব পাৰিব ভিডিঅ' বনোৱাৰ বাবে। ইয়াৰ উপৰিও কিবা উপদেশ থাকিলে সেইখিনি কমেণ্টত দিব পাৰিব। কালি দিয়া ভিডিঅ'টোত এটা প্ৰশ্ন সোধা হৈছিল। সেই প্ৰশ্নটোৰ উত্তৰ হ'ল, ডক্তৰজন ল'ৰাটোৰ বাপেক নহয়, ল'ৰাটোৰ মাক আছিল। আৰু সেই ভিডিঅ'টো, কালি দিয়া ভিডিঅ'টো মই ইয়াৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ, বিৱৰণত দি থোৱা আছে। যিসকলে সেই ভিডিঅ'টো চোৱা নাই, লিংকৰ জৰিয়তে গৈ, ডেছক্ৰিপশ্যনৰ জৰিয়তে গৈ সেই ভিডিঅ'টো চাই ল'ব পাৰিব। ইমানখিনি সময় দিয়াৰ বাবে আপোনালোকক মই ধন্যবাদ জনাইছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কমেণ্টত কেনেকুৱা পালে জনাব। ধন্যবাদ।